खुलुमबाय स्टुडियाव आं उदांस्रि मोसाहारि दिनै लक्ष्मी मन्दिरनि अन्थाइ खाम्फा गायसनदों नंगौ दिनै बाक्सानि झालायाव लुनो गोनां लक्ष्मी मन्दिरनि अन्थाइ खाम्फा गायसनदों आरो बे लुनो गोनां लक्ष्मी मन्दिरनि अन्थाइ खाम्फाखौ गायसननानै होदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बे लुनो गोनां लक्ष्मी मन्दिरनि थाखाय प्रमद बर'आ 50 लाख रां होनानै अन्थाइ खाम्फा गायसननानै होदों मख'नो गोनांदि बे लक्ष्मी मन्दिरा गोबां गोजाम मन्दिर बेनिखायनो बे मन्दिरखौ गोदानै लुफुंफिननो थाखाय प्रमद बर'आ 50 लाख रां गथायनानै अन्थाइ खाम्फा गायसनदों बे लक्ष्मी मन्दिरनि अन्थाइ खाम्फा गायसननाय हाबाफारियावनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' एमसिएलए मन्टु बर' आरो गोबां दैदेनगिरिफोरा बाहागो लादों बाक्सा डिस्ट्रिक्टर मसलपुर आरो इफाले हालबारिर মাজত এটা সকলৰ কাৰণে এটা কেন্দ্ৰ হয় সো এটো সৰু এটা টাউনশিপ ইয়াত আছে তো হেতু ডেভেলপ কৰাৰ কাৰণে ইয়াৰ সচেতন ৰাইজে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ কথাবিলাক কৈ আছে আৰু পৰ্যায়ক্ৰমে ইতিমধ্যে এটা ভাল স্মশান নাছিলে স্মশানৰ নিৰ্মাণ কাম আৰম্ভ হৈছে লক্ষ্মী মন্দিৰটো বহুত পুৰণিয়া লক্ষ্মী মন্দিৰ তো ইয়াত এই বছৰ 50 লাখ টকা দিয়া হৈছে লক্ষ্মী মন্দিৰটো সুন্দৰকে নিৰ্মাণ কৰাৰ কাৰণে ইফালে টাউনত ড্ৰেন আছিল ড্ৰেনৰ কাম হৈ গৈছে টাউন কমিটিৰ এটা অফিচৰ কাৰণে দিয়া হৈছিল হেতু মই কৰি দিম অসম খাদ্য সভাৰ কাৰণে ইয়াত এটা প্ৰাথমিক এটা অফিচ আছে হেতু আমি সেংচন কৰি দিলো আৰু তেনেকুৱা কিছুমান অনুষ্ঠান আৰু আছে আৰু ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰত্ন ভূপেন হাজৰিকা দেৱৰ এটা প্ৰকল্প ইয়াত হ'ব ইয়াৰ কাম চলি আছে আৰু কলেজখনতো বিভিন্ন আঁচনি এবাৰ আমি লৈছো গতিকে জালাখন উন্নত কৰি প্লাই ইয়াত বসবাস কৰা সকলো অসমীয়া বড়ো যিখিনি জনগোষ্ঠী আছে সকলো যাতে জালাটো কেন্দ্ৰ কৰি আমাৰ সমন্বয় আমাৰ উন্নয়ন সকলো কামখিনি হ'ব পাৰে এই কাৰণে জালাৰ ডেভেলপমেন্টৰ কাৰণে কিছুমান কাম হাতত লোৱা হৈছে মই আশা কৰিম এই কামখিনি আমি সঠিক সময়ত সম্পূৰ্ণ কৰিব